পৰা স্বাগতম জনালোঁ আজি মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। বহুত দিন যিহেতু ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ, বৰ্তমান আজি যিহেতু দশমী মূৰ্তি বিসৰ্জন দিব, সেইটো কাৰণে অলপমান ওলাই যাওঁ বুলি ভাবিলোঁ, অলপমান বিসৰ্জন দিয়া চাওঁ বা দশমী পূজা চাবলৈ যাওঁ বুলি ভাবিলোঁ। সেইবাবে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি ভিডিঅ'টো চাব বিচাৰে অলপ স্কিপ নকৰি আগলৈকে চাই থাকক। তেতিয়া আজি ভিডিঅ'টো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। আগলৈ কি হয় ব'লক, ওলাই মেলি পূৰা ৰেডি হৈ গ'লোঁ। আগৰ লগৰকেইটা ৰখি আছে, লগৰকেইটাক লগ কৰোঁ আৰু আমি ওলাই পাই গ'লোঁ। লগৰখিনি লগ কৰিলোঁ, এতিয়া লগৰখিনি লগ কৰি যাওঁ আৰু বেছি পলম নকৰি। এজন আহিব বাকী আছে, এজনক লগ কৰি আমি তেতিয়াহ'লে যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু যাত্ৰাটোত আমাৰ লগৰ গোটেইখিনি বন্ধুসকল, আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ পানীখেতি মায়ং। লগৰকেইটা আগতে ৰখিছে, ব'লক দিয়া বেছি পলম নকৰি আগলৈ যাওঁ, লগ পাওঁ। আমি আহি পাই গ'লোঁ, পানীখেতি পাৰ হৈ আহিলোঁ। আৰু লগতে আহি যিহেতু আৰু ভাল লাগিছে, যিহেতু আৰু আমাৰ লগত গোটেইখিনি আহি পিছত অলপমান এতিয়া ৰেষ্ট লৈছোঁ, গাড়ী কৰি ৰেষ্ট লৈছোঁ। আৰু আমি অলপমান ভাগৰ লাগিছে যিহেতু অলপমান ৰেষ্ট লৈছোঁ। অলপমান জেগাটো চাওক, কি ধুনীয়া এটা জেগা। বোলে আগলৈ চাই থাকিম, আগলৈ কি আপোনালোক দেখাই থাকিম। তেতিয়াহ'লে ভিডিঅ'টো আগলৈ পূৰা শেষলৈ চাই থাকিব অলপ। পবিতৰা, আৰু পবিতৰাত আহি পাই বিশেষ বন্ধ পেলাই, বাকী কিছুমান বন্ধ আছে। এনেই মানে ঘূৰিব যোৱা জীপ চাফাৰীহে আছে, বাকী বোলে এনেই মানে দলং এটা আছে, দলংটো বন্ধ কৰি দিছে। এতিয়া বৰ্তমান খোলা নাই দিয়া। এতিয়া আছোঁ আৰু লগৰখিনিৰ লগতে গৈ আছোঁ আগলৈ আৰু কেৰি চাবৰ কাৰণে। লগৰবিলাকে বাঘ ভালুক আগত আছে, আমি দিনটোৱে বাঘ ভালুক বিচাৰি আছে। যাওঁ আমি এতিয়া ধুনীয়াকৈ আগত কি এনেই অলপ ফুৰিব। আৰু এজন ব্লগাৰ ইয়াত মানে অভাৱ নাই, মানে আমাৰ ইয়াত প্ৰতিভাৰ অভাৱ নাই মানে। যিহেতু ৰাতিপুৱা কিবা খাইছোঁ, মই চাহে খালোঁ। চাহ খাইছোঁ, ময়ো চাহ খাই আহিলোঁ। চাহ খাই এতিয়া আৰু ইও ভিডিঅ' বনাই আছে, ইয়াকো অলপমান
সহায় কৰা আৰু কৰা মোৰ চেনেলটো মানে লিংকটো মই দি দিম বাৰু ইয়াৰ চিনাটো অলপ যদি ছাপোৰ্ট পাওঁ আৰু ভাল লাগে আগলৈ ভিডিঅ' বনাব ভাল লাগে বা এনেকৈ আমি সৰু সুৰাকৈ কিবা ভিডিঅ' আপলোড দি থাকোঁ যদি চাব বিচাৰি ইয়াৰ কমেণ্ট কৰা অলপমান এতিয়া আগলৈ গৈ আছোঁ পাৰ্কখন এখন পবিত্ৰ পাৰ্ক আছিলে পাৰ্কখন ফুৰিলোঁ ইমান এটা চাবলগীয়া পবিত্ৰ পাৰ্কখনৰ ভিতৰত একো নাই সেইটো কাৰণে অলপ আগত আছোঁ আগত বোলে কিবা বোলে পিকনিক স্পট এটা আছে তাকে পিকনিক স্পটলৈ গৈ আছোঁ তাতে বোলে ভাল লাগিব এনে বোলে তালৈকে যাই চাওঁ আগত বোলো তেতিয়াহ'লে যাই চাওঁ কেনেকুৱানো লাগে আৰু পবিতৰা আজি ফাৰ্ষ্ট টাইম আহিছোঁ আগতে অহা নাছিলোঁ মায়ং মানে পবিতৰা অহা নহয় আজি পবিতৰা আহিছোঁ যিহেতু আগত যাই চাওঁ কেনেকুৱা লাগে আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে শুনছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে এয়া মেইন গেটখন মানে আপুনি যদি ইয়াৰ আহে পবিতৰা চাফাৰী তাফাৰী কৰিব কাৰণে ইয়াৰ পৰা পাৰিব যাবৰ কাৰণে এতিয়া ব'লক আগলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ যাতে ভাল ভাল এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আদি দিব পাৰোঁ কৈছ ৰখি চাই আহিছোঁ সকলোৱে ব'লা আগলৈ যাওঁ আগত যাই আমি যাই কি পাওঁ চাওঁ আৰু চেঞ্জ হৈ গ'ল টিকক আগলৈ আমি চেঞ্জ হৈ গৈছোঁ আমি গাঁৱৰ মাজেৰে গৈ আছোঁ গাঁৱৰ পৰিৱেশ এইখিনি এই ভিডিঅ'খিনি দেখা পাব গাঁৱৰ পৰিৱেশ চাপৰি চনকা পাইবলৈ
ৰ'দত তুমি দেহা কলা পৰিব পদূলিলৈ নাচাবাচোন ঘনাই তুমি আনৰ চকু লাগিব জোনবেলি তিলে চাই দিনবোৰ বাগৰি যায় তোমাৰে মৰমে মোক সদায় কন্দুৱাই আমি আহি পাই গ'লো সুন্দৰ পৰিৱেশ পহুৱা বন দেখা পাইছে পুৰা বগা হৈ আছে চব পহুৱা বন আমাৰ মানে চবেই আৰু এয়া আজি যদি ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে প্লিজ এতিয়ালৈকে যদি ভিডিঅ'টো মোৰ চাই আছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব কাৰণ ইমান দূৰ আহিছোঁ বা আহিম বুলি ভাবিছিলোঁ ডেবিউটা চাম বুলি কিন্তু ডেবিউটা হোৱা নাই চাগে তেতিয়া আমি ডেবিউটা মানে দুটামানৰ ঠাইতে ডেবিউটা দেখা পালোঁ বাকী আহি পিনি ইয়াতে অলপ ভিডিঅ' আহি দেখা পালোঁ ইয়াত দেখা পাইছে গাঁও বুলি ক'ব সৰু সুৰা এখন গাঁৱৰ মাজতে এইটো পৰিৱেশ আছে বাকী কেনেকুৱা লাগিছে তোমালোকৰ পৰিৱেশৰ মাজত আহি ভাল লাগিল আজি বিদ্যালয় চনকা গোমাই মধ্যে আমাৰ ফটো গৈছে কমেণ্ট কৰি কওক প্লেচটো কেনেকুৱা লাগিছে আৰু যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে মায়ং চনকা চাপৰি বুলি কয় আহিব পাৰে যদি আপোনালোকে চাই ভাল পাইছে পিকনিক প্লেচ এটা নাম শুনিছে চাগে আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি পূৰা ব্ৰহ্মপুত্ৰ কেনেকুৱা লাগে ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগত আমি যিহেতু পাহাৰ আগতে পূৰা পাহাৰ নদীটো মানে এনেকৈ গৈছে ন যদি ভিডিঅ'টো চাই আছে বৰ্তমান এতিয়ালৈকে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কোনো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যাতে এনেকুৱা ভাষাত ভিডিঅ' বনাব পাৰোঁ উৎসাহ পাওঁ ভিডিঅ'টো লাইক আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ যদি এনেকুৱা ভিডিঅ' বনাই যাওঁ তেতিয়াহ'লে অলপমান ছাপোৰ্ট কৰিব তেতিয়াহ'লে বাই বাই আজিলৈকে আকৌ নেক্সট টাইম লগ পাম আকৌ নতুন এটা ব্লগত আহিম আকৌ এবাৰ এনেকৈ ওলাই বন্ধৰ মাজতে